হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। চ' গাইজ, আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে খুবেই এটা ভাল খবৰ আৰু লগতে আৰু এখন ফৰ্ম আহিছে। কি খবৰ আৰু কি কৰিব লাগিব ফৰ্মখনত সকলো জনাম। তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকে। চ' খবৰটো হ'ল, আপুনি কিহৰ লোন ফৰ্ম ফিল আপ কৰিছিলে বা এপ্লাই কৰিছিলে, আপুনি কিহৰ বাবে এপ্লাই কৰিছে, অৰ্থাৎ 2000 ফৰ্মখনৰ লগত যে এখন লোন ফৰ্ম দিছিলে, সেইখন কিহৰ দিছিলে, হাঁহ নে কুকুৰা নে তাঁতশাল ফিচাৰী, আপুনি যি দিছিলে সেইখন আকৌ কি কৰিব লাগিব, সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব আৰু আত্মসহায়ক গোটৰ মহিলাৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' কথাটো হ'ল, যিবিলাক মহিলাই লাখপতি আঁচনিৰ বাবে এপ্লাই কৰিছিলে, সেই মহিলাসকলৰ যাৰ ফাৰ্ষ্ট ষ্টেজতে নাম আহিছে, সেইসকল মহিলাই এই ফৰ্মখন ফিল আপ কৰিব লাগিব। লগতে যিসকলৰ নাম অহা নাই, ইহঁতেও এই ফৰ্মখন ফিল আপ কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ যেতিয়া নাম আহিব, তেতিয়া আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু এটা ডাঙৰ খবৰ, যোনটো লাখপতি বাইদেউৰ স্কীমত যাৰ নাম আহিছে, ইহঁতে আকৌ এবাৰ ট্ৰেইনিঙত যাব লাগিব। যদিওবা আপোনাক আগতে কিবা ট্ৰেইনিঙৰ কাৰণে মাতিছে, হ'লেও এতিয়া আপোনালোকে যাব লাগিব আৰু আপোনালোকক ট্ৰেইনিং দিয়া হ'ব। আপোনালোকে যোনটো ফৰ্ম, বিজনেছ প্লেন ফৰ্মখন যোনটো দিছিলে, সেইটোৰ মতে আপোনালোকৰ ট্ৰেইনিংটো লোৱা হ'ব। ট্ৰেইনিং ক'ত দিব লাগিব, সেই গোটেইকেইটা ব্লকে ডিচাইড কৰিব। আৰু আপুনি যদি সেইটো বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে জীৱিকা সখী বাইদেউ আপোনালোকে গোটেই তথ্যটো বিষয়ে জানিব পাৰে। চ' এই ফৰ্মখনত লিখা আছে লাখপতি দিদি মেপিং উইথ কেডাৰ আণ্ডাৰ ASRLM বুলি। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ চুইচ একাউণ্ট যে দিয়া আছে, তাত আপোনালোকৰ জিমেইলটো লগ ইন কৰি ল'ব। লগ ইন দিয়াৰ পাছত আপোনালোকে দিব লাগিব য'ত নেম অফ দি মাষ্টাৰ ট্ৰেইনাৰ। আপোনালোকৰ হয়তো জানে, আপুনি কোনোবা যদি জানে সেইটো দিব, যদি নাজানে জীৱিকা সখী বাইদেউ সহায় ল'ব আৰু সিহঁতক সুধিব, বা সিহঁতেও যদি নাজানে ব্লক কৰ্ডিনেটৰ বাইদেউ সুধিব। আৰু যোনটো নেম অফ দি কমিউনিটি কেডাৰ, ইয়াত কমিউনিটিজনৰ নামটো দিব লাগিব। যেনে আপোনাৰ জীৱিকা সখী বাইদেউ কমিউনিটি কেডাৰ হয় বা কমিউনিটি জড়িত হয়, সেইবিলাকক কমিউনিটি কেডাৰ বুলি কোৱা হয়। সেইটো দিয়াৰ পিছত ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবলৈ আহিব। সেইটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ ব্লকটো দিব। ব্লকটো আপোনাৰ যোনটো হয়, সেইটো ব্লকটো দিব। সেইটো দিয়াৰ পাছত আপোনাৰ গাঁও পঞ্চায়তৰ নাম আহিব। ইয়াত আপোনালোকে গাঁও পঞ্চায়তটোত টাইপ কৰি দিব লাগিব। সেইটো টাইপ কৰি দিয়াৰ লগে লগে কণ্টেক্ট নং অফ কমিউনিটি কেডাৰ, আপোনালোকৰ যোনটো জীৱিকা সখী যদি কমিউনিটি কেডাৰ হয়, তেতিয়াহ'লে জীৱিকা সখীৰ নাম্বাৰটো আপোনালোকে দি দিব, বাইদেউৰ নাম্বাৰটো। তাৰপাছত আহিলে টাইপ অফ কেডাৰ, আপোনালোকৰ কোন হয় সেইটো দিব। JS জীৱিকা চাখী হ'লে সেইটো দিব, বেংক চাখী হ'লে বেংক চাখী দিব। আপোনাৰ যোনটো হয় সেইটো ভালকৈ সুধি ল'ব, তাৰপিছত সেইটো কৰিব। আৰু আপোনাৰ যোনটো নেম অফ লাখপতি দিদি অৰ পটেঞ্চিয়েল লাখপতি দিদি ট্ৰেইন, আপোনাৰ যোনটো বেনিফিচাৰী, আপুনি যদি নিজে ফিল আপ কৰিছে, আপোনাৰ নামটো ইয়াত দিব লাগিব। তাৰপিছত ইয়াত দিব লাগিব যোনটো আপোনালোকৰ গোটৰ নামটো, আৰু ইয়াত লাখপতি বাইদেউ যোনটো বেনিফিচাৰী, সি কোনটো গোটত আছে, সি নিজৰ গোটৰ নামটো দিব লাগিব। তাৰপিছত দিব লাগিব আপোনাৰ যোনটো ক'ড নাম্বাৰ, MIS ক'ড যে দিছিলে, সেই ক'ড নাম্বাৰটো আপোনালোকে ইয়াত বহাব লাগিব। ইয়াৰ পাছত আপোনাৰ কাৰেণ্ট, আপুনি যিটো মোবাইল ফোন চলাই আছে, সেই নাম্বাৰটো ইয়াত দিব। কাৰণ আপোনাক ট্ৰেইনিঙৰ কাৰণে ফোন কৰিব ব্লকৰ ফালৰ পৰা, তেতিয়া আপোনালোকৰ ফোনটো মানে বেনিফিচাৰীৰ লাগিব, তেতিয়াহে আপোনালোকে ট্ৰেইনিঙত যাব পাৰিব। আপোনাৰ কাৰেণ্ট যিটো মোবাইল নাম্বাৰ চলাই আছে, সেইটো দিব। সেইটো দিয়াৰ পাছত আপোনাৰ ট্ৰেইনিং ডেটটো চিলেক্ট কৰিবলৈ আহিব। সেইটো কৰাৰ পাছত গোটেই প্ৰচেছটো কমপ্লিট হ'ব। সেইটো কৰাৰ পাছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰিলে আপোনাৰ ফৰ্মখন কমপ্লিট হৈ যাব। আৰু এখন ফৰ্ম আপোনালোকে আপোনাৰ জীৱিকা সখী বাইদেউক সুধিব পাৰে, নতুবা আপোনাৰ প্ৰেছিডেণ্ট অথবা ছেক্ৰেটৰী আপোনাৰ গোটৰ, সিহঁতে এই কথাটো সিহঁতক সুধিলে আপোনালোকক কৈ দিব। চ' ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু কোনোবা যদি আপোনাৰ ওচৰ পাঁজৰ গোটৰ মহিলা আছে, সিহঁতক শ্বেয়াৰ কৰিব। আৰু আপুনি যদি প্ৰথমবাৰ ভিজিট কৰিছে, তেন চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। চ' ইমানেই আছিলে, ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম।